ৰূপ বেয়া হ'লেও তাক সুন্দৰ চৰিত্ৰৰে ৰাখি ৰাখিব পাৰি, কিন্তু চৰিত্ৰ বেয়া হ'লে তাক সুন্দৰ ৰূপেৰে ৰাখি ৰাখিব নোৱাৰি। সেইজন ল'ৰাক জীৱন সংগী বনোৱা যাৰ ভৱিষ্যত ভাল, আৰু সেইজনী ছোৱালী জীৱন সংগিনী বনোৱা যাৰ অতীত ভাল। তিনিটা বস্তু জীৱনত কেৱল মাত্ৰ এবাৰহে পোৱা যায়। নম্বৰ 1 পিতৃ, নম্বৰ 2 মাতৃ, আৰু নম্বৰ 3 যৌৱন। জন্ম, মৃত্যু আৰু সময়, এই তিনিটা বস্তুৱে কেতিয়াও কাকো অপেক্ষা নকৰে। অহংকাৰ সদায় ৰূপৰ ওপৰত নহয়, গুণৰ ওপৰতহে কৰিবা। কাৰণ যিয়ে ৰূপক লৈ অহংকাৰ কৰে সি কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে। আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওক কিয়, জীৱনৰ সঠিক আনন্দ পাবলৈ হ'লে মানসিক অৱস্থা ভাল হ'বই লাগিব। আত্মহত্যা নহয়, সদায় স্মৃতি হত্যা কৰিবলৈ চেষ্টা কৰিবা, তেতিয়াহে সুখী হৈ জীয়াই থাকিব পাৰিবা। জীৱনত মা দেউতাক ভাল পাবলৈ শিকা, কাৰণ তোমাৰ দুখৰ সময়ত কোনো নাথাকিলেও তোমাৰ মা দেউতা সদায় তোমাৰ লগতেই থাকিব। ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহুত বেছি। মৰমৰ বিয়াৰসকল, জীৱনৰ মূল্য সদায় ব্ৰেণ্ডেড কাপোৰেৰে নহয়, ব্ৰেণ্ডেড চিন্তাৰে বঢ়াবলৈ চেষ্টা কৰক। শিক্ষিত হৈ কি লাভ যদি মুখৰ ভাষাই ঠিক নহয়? ভুল সেইজনৰ হয় যিয়ে পৰিশ্ৰম কৰে। অকৰ্মীৰ জীৱনটো আনৰ বেয়াবোৰ খুচৰি থাকোঁতেই শেষ হৈ যায়। আৰু শেষত এটা কথাই কৈছোঁ, লাইফ ইজ বিউটিফুল, যদিহে নিজৰ জীৱনটো সুন্দৰকৈ সজাব জানিছা।